এয়া বনালোঁ ঢেকীয়া আৰু পিঠাগুড়ি দি বইল হয় জোল। এয়া ঢেকীয়া ঠাৰিবোৰ আছে, এয়া বুটে বনালোঁ। এয়া বন্ধাকবিৰ লগত ঘৰতে আমাৰ আছিলে মচুন্দৰী পদিনা দি চালাড এখন, আৰু এয়া মাছ ফ্ৰাই, এয়া তিতা কেৰেলা, এয়া বেঙেনা ফ্ৰাই, এয়া চালাড, নেমু। ডাঙৰজনী অলি খাই কেনেকুৱা লাগিছে? ভাল লাগিছে ৰুলি। আৰু আপুনি কওক। ধুনীয়া হৈছে। আপুনি কিহেৰে খাই আছে? লোৱাই নাই দেখোন একো। খাওক আকৌ। ঢেকীয়াখন দি খাই ভাল লাগিছে নেকি? ঢেকীয়াৰ লগত টেঙা দিছে আৰু পিঠাগুড়ি পিঠাগুড়ি দিছে বুলি কৈছে। খাই চাওক কেনেকুৱা লাগে খাই চাওঁচোন। এই অকণমান মাছ পেলাই দিছে, ভাল লাগিছে খাই পেলাই। এয়া বইল হয়, ধুনীয়া বইল হৈছে, কিন্তু ভাল লাগিছে খাই। ধুনীয়া হৈছে। তেতিয়াহ'লে আমি সকলোৱে খাবলৈ এতিয়া আৰম্ভ কৰোঁ। আশা কৰোঁ আমাৰ ব্লগটো চাই আপোনালোকে সকলোৱে ভাল পাইছে, হয়নে? কৈ দে। আৰু ভাল পালে নাপাহৰিব যে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নাপাহৰিব। বাই বাই। আকৌ বেল আইকনটো প্লিজ দবাই দিব। বাই বাই।